আৰু এয়া মোৰ মানে হাজবেণ্ডৰ ফ্ৰেণ্ডৰ মানে বন্ধু আৰু তেখেতৰ ছোৱালী হয় টিকেন দা আপোনালোকে দেখা পাই থাকে নহয় কৰি থাকোঁ বাৰু আৰু এইগৰাকী মাইনা আৰু বহুত ভাল পাওঁ দেই আগৰ চিনাকি আৰু এই মাইনাৰে বায়েকৰ মানে ছোৱালী পুষ্পিতা আৰু বহুত ভাল লাগে বাৰু ভিডিঅ' চাই চাব সকলোৱে দেই ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ আৰু এতিয়া ধুনীয়াকৈ ওলাই লৈছোঁ আজি মোৰ বন্ধু এজনৰ মানে নয়নমণিৰ ছোৱালীৰ পুষ্পিতা আৰু তালৈ এয়া বিয়া খাবলৈ যাবলৈ ওলাইছোঁ এয়া মোৰ লগত এয়া মোৰ বোৱাৰী আপোনালোকে দেখিছে আৰু এইগৰাকী আমাৰ গাঁৱৰে বোৱাৰী আৰু এইগৰাকী বিহু নাচি ফুৰা মাইনা আৰু এতিয়া আমি ধুনীয়াকৈ চাৰিগৰাকী আহিলোঁ এয়া টমটমতে আহি পালোহি বিয়া ঘৰ আৰু এয়া মোৰ মহাৰ ল'ৰা বহুত দিনৰ মূৰত লগ পালোঁ আৰু মানে কি ক'ম আৰু গান চলি আছিল যে মই সেইকাৰণে ভইচ দিবলগীয়া হ'ল বাৰু আৰু এইফালে আমাৰ বাগজাপৰ মাইনাকেইজনী দি আছে কেটাৰিং গ্ৰুপটো আৰু আমি খাবলৈ বহিলোঁ আৰু এইফালে আছিলে খাচী মাংস চিকেন পকৰা আছিলে মিঠাই দৈ তেনেদৰে আৰু এইফালে এয়া মানে জুমা মোৰ বান্ধৱীৰ হাজবেণ্ড হয় আৰু নয়নমণি ভনী জোৱাই হয় তেখেতে ৱায়াৰলেছতে কৰিছিলে বাৰু চাকৰি সকলোখিনি ভইচ দিবলগীয়া হ'ল আৰু বহুত দিনৰ মূৰত লগ পালোঁ বহুত বাৰু কথা বতৰা পাতিলোঁ আৰু এয়া হ'ল কইনা আমাৰ মৰমৰ নয়নমণিৰ ছোৱালী আৰু টিকেনদাৰ মানে নাতি টিকেনদা আপোনালোকে সকলোৱে মই কৈ থাকোঁ নহয় ভিডিঅ'ত দৈ গাখীৰ খোৱা টিকেনদাজন আৰু আমাৰ এওঁৰ ফ্ৰেণ্ড হয় আৰু এয়া কইনাৰ মাহী আৰু এয়া সকলোখিনি মানে ভইচ লগাবলগীয়া হৈ গ'ল আৰু কপিৰাইটৰ কাৰণে আৰু বহুত ধুনীয়াকৈ মানে আগৰ পৰাই চিনাকি এই মাইনাকেইজনী বহুত ভাল পাইছে মানে লগ পালোঁ বহুত দিনৰ মূৰত কথা বতৰা পাতিলোঁ তেনেদৰে ভাল লাগিল আৰু বিয়াত বহুতখিনি আহিছিল বাৰু ৰাইজে চাওক মই অকণমান আপোনালোকক পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিলোঁ আৰু এয়া আহি আছে গৈ আছে বাৰু তেনেকৈ এইকেইটা সৰু সৰু কণ কণ মাইনা আৰু বাবু আৰু আহিবলৈ মানে ল'লোঁ কেইবাবাৰো আহিবলৈ ল'লোঁ আৰু বান্ধৱীয়ে জোৰ কৰি ৰাখিলে আৰু এয়া মহাৰ ছোৱালী হয় আৰু এজনী মাইনা আৰু এজনী মাইনা এই গোটেইখিনি মানে চিনাকি মাইনাহঁতকো তাতে লগ পালোঁ ভাল লাগিল বাৰু আৰু এনেও আমি বিয়া সবাহে গ'লেহে লগৰ সকলোখিনি লগ পোৱা যায় এয়া হ'ল মোৰ বান্ধৱী এয়া নয়নমণি ভনীয়েক হয় আৰু জুমা আৰু এইগৰাকী মানে জুমাৰ ছোৱালী ডাঙৰ ছোৱালী আৰু এইফালে হাজবেণ্ড বহি আছে আৰু এইফালে আমাৰ ওচৰৰ মামী এগৰাকী আছে বহি সৰু ছোৱালীজনীও আহিছিলে তাই এফালে বেলেগ চাইডে থাকিলে হ'বলা আৰু একদম এতিয়া আমি ধুনীয়াকৈ মানে কথা চথা পাতি মানে বিয়াৰ ব্যস্ততাৰ মাজতো মানে কথা পাতিছোঁ বহুত আৰু এইগৰাকী আমাৰ ওচৰৰ মামী হয় আৰু এয়া হ'ল মা নয়নমণিৰ মাক হয় আৰু মই মা বুলিয়ে মাতোঁ তেখেতে মোৰ নিজৰ মা সমান বয়সৰ যে মোক বহুত মৰম কৰে আৰু সেইকাৰণে মা বুলিয়ে মাতিবলৈ কয় বাৰু মা বুলিয়ে মাতোঁ আৰু মাকো চিনাকি কৰি দিলোঁ আপোনালোকক আৰু সকলোৱেতো চিনি পায়ে বাৰু নয়নমণি ফাৰ্মাচী আছে আমাৰ ভকত গাঁৱতে আৰু এইফালে অলপ বনোৱা কৰাখিনি আৰু এয়া নয়নমণি ফ্ৰেণ্ড হয় এয়া কাটা কুটাত লাগি আছে আৰু এয়া টিকেনদা বৌ নয়নমণি শাহু হয় আৰু এয়া এতিয়া মানে চব্জি কাটি আছে আৰু ওচৰৰে বৌ এজনীও কাটি আছিলে এইফালে এয়া নয়নমণি শাহু আৰু এইফালে বনাই আছে চিকেন পকৰা আৰু চিলি চিকেন বনাই আছে আৰু অলপ সকলোখিনি উঠাই দিলোঁ আৰু এয়া হ'ল নয়নমণিৰ মিছেছ কইনাৰ মাক আৰু টিকেনদাৰ ছোৱালী হয় আৰু তাত মানে গানবোৰ চলি থকা মিউজিক হৈ আছিল যে সেইকাৰণে মই ভইচ দিবলগীয়া হ'ল আৰু বহুত দিনৰ মূৰত বাৰু সকলোকে লগ পালোঁ আৰু নয়নমণি হৈছে মোৰ 5 বছৰত আগতে ইলেকশ্যন আমি খেলিছিলোঁ পঞ্চায়তৰ আৰু সেই পঞ্চায়তৰ দিনৰে আমি একেলগৰ সদস্য আছিলোঁ আৰু এয়া টিকেনদাৰ সৰু ছোৱালীজনী আৰু এইকেইজনী মাইনাই এই জুমাৰ সৰু ছোৱালীজনী লেহেংগা পিন্ধি থকা আৰু ইফালে এজনী মাইনা নাচি আছিলে আৰু মই ধুনীয়াকৈ মনে তুলি দিলোঁ থিয় হৈ নাছিলে অলপ আৰু এতিয়া বহি নাচি আছে আৰু বহুত ভাল লাগিল বাৰু আৰু গৈ পোৱাৰ লগে লগে কফি আৰু পকৰি খালোঁ আৰু সেইবিলাক ভিডিঅ' কৰিবই নহ'ল আৰু ভিডিঅ' অলপ কৰিছিলোঁ যদিও মানে তেনেকৈ নহ'ল ভিডিঅ'খিনি আৰু 2 কপিমান ফটো ইয়াতে মানে ছেভ কৰি ৰাখিলোঁ মেমৰি হিচাপে আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ সকলোকে আৰু আগলৈকে আপোনালোকে মোৰ ভিডিঅ'টি মৰম চেনেহ দিব বুলি আশা ৰাখিছোঁ।